অৰ্জুনে কৈছে, হে কেশৱ, হে সখা, মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ, মই মনটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ, কাৰণ মন মোৰ বহুত চঞ্চল। আৰু ভগৱানে স্বীকাৰ কৰিছে, অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেনতো কৌন্তেয় বৈৰাগ্যেন চ গুহ্যতে। 6ষ্ঠ অধ্যায় 35 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ইয়াত কোনো সন্দেহ নাই, অসংশয় মন যে চঞ্চল, ইয়াত কোনো সন্দেহ নাই। এতিয়া অৰ্জুনৰ দৰে মহাপুৰুষে মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰিলে, আমাৰ যি খাদ্যাভ্যাসে ঠিক কৰিব পৰা নাই, আমি মনৰ ওপৰত ক'ত কণ্ট্ৰল কৰিব পাৰিম? গতিকে এইটো অসম্ভৱ। মন কণ্ট্ৰল কৰিব নোৱাৰিলে আপুনি ইন্দ্ৰিয় দমন কৰিব নোৱাৰে। আৰু তিতিক্ষা মানে সহনশীলতা গুণ। গৰম ঠাণ্ডা, ৰ'দ বৰষুণ, আপুনি খাবলৈ পাইছে, ক্ষুধা তৃষ্ণা, এইবিলাকৰ ওপৰত সংযম, কণ্ট্ৰল, সহ্য কৰিব পৰা সহনশীলতা গুণটো লাগিব। আপুনি জংঘলৰ মাজত গৈ, পৰ্বতৰ ওপৰত গৈ বছৰ বছৰ ধৰি তপস্যা কৰিবলগীয়া হ'ব পাৰে। পৰাশৰ, বিশ্বামিত্ৰ আদি ঋষি মুনিৰো তপস্যা ভংগ হয় অপেশ্বৰী দৰ্শনত। গতিকে ইমান সহজ কথা নহয়। সেইকাৰণে আনকি বাদ দিয়ক, যিজনে ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰিছিল, ব্যাসদেৱ, প্ৰথম স্কন্ধত আপোনালোকে পাইছে নাই? ব্যাসদেৱ যোনে ব্ৰহ্মক সমাধিত দৰ্শন কৰে, সেই ব্যাসদেৱো বদৰিকাশ্ৰমত বহি আছিল। উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নাজানন্ত কৃষক মনত গুণি গান্তি। অধুমুখে বসি আছে হুয়া নিশ বদ, সেহি বেলা তৈতে আহি মিলিলা নাৰদ। তাত নাৰদ আহি পাইছিলি। গতিকে যিজনে ব্ৰহ্মক সমাধিত দৰ্শন কৰিছে, সেইজনেও শান্তি পোৱা নাই। সেইকাৰণে ভগৱানে গীতাত কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অৱাপ্যতে। 12শ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গ অতি কষ্টকৰ। গতিকে এইটো মাৰ্গটো সাধাৰণ মানুহৰ ইমান সফল হ'ব নোৱাৰিব। সেইকাৰণে এই দুটা মাৰ্গ বাদ দি পেলাই সহজ উপায় এটা দিলে আমাক, ভক্তি। সেইকাৰণে উদ্ধৱক এই দুটা মাৰ্গৰ উপৰি ক'লে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ। মই তোমাক কৈছোঁ তিনিওটা মাৰ্গ, কিন্তু ভকতি পৰম পন্থ দিলোঁ পৰিচ্ছেদ, ভক্তিহে আচল। ইয়াত এতিয়া কৈছে, কেৱল ভকতি মাত্ৰ মুক কৰৈ বৈশ্য, কহিলো উদ্ধৱ এইটো তোমাত ৰহস্য। কেৱল ভক্তিয়ে মোক বৈশ্য কৰে, এইটোৱে হৈছে আচল ৰহস্য। ডাঙৰ কথা হৈছে, ভক্তি মানে কি? আমি যিটো ভক্তি আমি কেনেকৈ কৰোঁ? ৰাতিপুৱা শোৱাৰ পৰা উঠি গা চা ধুই গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই, ধূপ দীপ জ্বলাই লৈ প্ৰাৰ্থনা এভাগ গালোঁ বা নাম গালোঁ, এইটোৱে কেৱল ভক্তি নে আৰু বেলেগ আছে? এইটো হৈছে ভক্তিৰ এটা মাত্ৰ পাৰ্ট, এইটো লাগিবই। আপুনি যদি ঈশ্বৰত শৰণ লৈছে, তেতিয়াহ'লে গুৰুগৃহত ৰাতিপুৱা নিজে শাৰীৰিকভাৱে কায়িকভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ গুৰুজনাৰ ওচৰত গৈ আপুনি চাকি বন্তি জ্বলাই নীতি নিয়মৰ মাজেৰে শৰণ ভজন যোনে যেনেকৈ লৈছে, সেই কৰ্মখিনি কৰাটো আপোনাৰ এটা দৈনন্দিন, এইটো এটা কাৰ্য, এইটো নিয়ম। কিন্তু এইটোৱে কেৱল ভক্তি নহয়, এইটো ভকতিৰ এটা মাত্ৰ অংশ। ভক্তি মানে কি? নাৰদে কৈছে, স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। ভাল পাব লাগিব আপুনি। কাক? এতিয়া গুৰুজনাৰ তত্ত্বটো আহিছে, উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত যিটো কৈছে। কি ক'লে? সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইটো ভক্তিৰ আচল তত্ত্বটো ইয়াত সোমাই আছে। আপুনি সকলোকে ভাল পাব শিকিছেনে নাই? কৃষ্ণময় দেখি যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িতো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। গোটেই জগত কৃষ্ণময়। তেতিয়াহ'লে এই জগতখনক আপুনি ভাল পাইছেনে নাই? কুকুৰ মেকুৰী গাধ ঘোঁৰা যত যিমান আছে প্ৰাণী, গছ বন, আপুনি ভাল পাব লাগিব। প্ৰত্যেকৰ শৰীৰত ভগৱান বিৰাজমান হৈ আছে। আপোনাৰ মনত যদি ঈৰ্ষা আছে, দ্বেষ আছে, কাৰোবাৰ প্ৰতি যদি নিন্দাৰ ভাৱ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰা নাই। অন্তৰ সৰল হ'ব লাগিব প্ৰথম কথা। যদি আপুনি ভাল পাইছে সঁচাকৈ, সূৰ্যই পোহৰ যেতিয়া দিছে, এনেকুৱা কৰা নাই যে চোৰটোক নিদিওঁ, মই ডকাইটোক নিদিওঁ, কেৱল সৎ মানুহকেইজনকে দিওঁ, তেনেকুৱা নাই কৰা, চবৰ কাৰণে দিছে। আপোনাৰ প্ৰেমটো চবলৈকে হ'ব লাগিব। আপুনি আপোনাৰ কৰ্মখিনি কৰক।
অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন। যদি মোক বাদ দি এই জীৱন্ত মূৰ্তিবিলাকক বাদ দি কোনোবাই যদি এটা জড় মূৰ্তিত ধৰি লৈ পেলাই তাত মই আছোঁ বুলি সেৱা কৰি আছে, বাকীবিলাকৰ প্ৰতি বেয়া ভাৱ, তেতিয়াহ'লে তেওঁ একো ভক্তি কৰা নাইকিয়া। সেইকাৰণে কৃষ্ণক যদি ভক্তি কৰোঁ বুলি ভাবিছে, সমস্ত প্ৰাণীৰ প্ৰতি গছ বন লতা তৰু তৃণ যত যিমান আছে সকলোৰে প্ৰতি প্ৰেম ভাৱ আহিব লাগিব, ভক্তি। বুজি পাইছেনে? ইয়ালৈকে গৈছে নেকি বাপ? জগতৰ ধৰ্ম কৰ্ম কৰক সকলে মোক আত্মা বুলি যিটো জানে যোগ বলে তথাপি পবিত্ৰতাৰ নোহিতনো চিত্ত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। ইয়াত ক্লিয়াৰ কাট কৈছে, জ্ঞানী মানে যিখিনি জ্ঞান মাৰ্গত গৈছে, কৰ্মী মানে যিখিনি কৰ্ম মাৰ্গত গৈছে, এওঁলোকে কেতিয়াও মৃত্যুৰ হাত এৰাব নোৱাৰে। জগতৰে ধৰ্ম কৰ্ম কৰক সকলে, যিমান যেনেকুৱাই ধৰ্ম কৰ্ম আচৰণ নকৰক কিয়, বুজি পাইছে নাই, যেনেকুৱাই নকৰক, মোক আত্মা বুলি যিটো জানে যোগ বলে, কোনোবাই জানি ল'লে যোগৰ দ্বাৰা ধ্যানৰ দ্বাৰা ময়ে আত্মা, তথাপি পবিত্ৰতাৰ নোহি তনু চিত্ত, তথাপিও তাৰ কায় আৰু মন শুদ্ধ নহয়, পবিত্ৰ নহয়। আৰু যদি তনু মন চিত্ত, যদি তনু আৰু চিত্ত মানে কায় আৰু মন যদি শুদ্ধ নহয়, তেতিয়াহ'লে নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত, কোনো কালে তেওঁলোক মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা এটা জীৱক শাস্ত্ৰৰ মতে স্বৰ্গলৈকে পঠাব পাৰে। স্বৰ্গলৈকে তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকিব। তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি, নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য সঞ্চিত হৈ আছে। আকৌ পুণ্য ক্ষয় ভৰিলে পুনু নৰকত মজৈ, 84 লাখ জনী আকৌ ভৰিব লাগিব। ইয়াত কৈছে, এতিয়া ইয়ালৈকে গৈছে নেকি? তথাপি পবিত্ৰতাৰ নোহি তনু চিত্ত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। যিখিনি জ্ঞান মাৰ্গত গৈছে বা কৰ্ম মাৰ্গত গৈছে, তেওঁলোকে মৃত্যুৰ ভয়ৰ পৰা হাত কোনোদিন এৰাব নোৱাৰে, যেতিয়ালৈকে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ ভক্তি নকৰে। ভকতি মানে প্ৰেম, প্ৰেম মানে সমস্ত প্ৰাণীৰ প্ৰতি কৃষ্ণময় বা বিষ্ণুময় ভাৱ। ইয়ালৈকে গৈছে কৃষ্ণ।